Hey guys, good morning and welcome to my new vlog. মই শুই উঠি জাষ্ট আহিছোঁহে আৰু এইটো কাৰণে মাতটো একদম বহি গৈছে মানে বেলেগ লাগিছে শুনিবলৈ। বাট আজি হ'ল থাৰ্ছডে মোৰ সদায় সাই বাবাৰ ব্ৰত থাকে। যিহেতু আজি মোৰ ফাষ্ট আছে তো মই এই ব্লগটোত আজি দেখুৱাম যে মই ফাষ্টৰ দিনাখন কি খাওঁ। তো প্ৰথমতে ষ্টাৰ্ট কৰোঁ কুহুমীয়া গৰম পানী এগিলাচেদি, কাৰণ মোৰ এইটো হেবিটে আছে কি মই শুই উঠাৰ পিছতে অকণমান কুহুমীয়া পানী খাওঁ, সেইটো হেল্থৰ কাৰণে খুবেই ভাল, চবেই খাব লাগে। তো ফাৰ্ষ্টতে এয়া খাই লওঁ, তাৰপিছত আৰু কি খাই থাকোঁ আপোনালোকে ব্লগটোত আগলৈ গম পাই থাকিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। পানী খোৱা অলপ দেৰি পিছতে এতিয়া মই এইকেইটা খাবলৈ লৈছোঁ। এইকেইটা কেইটামান কাজু আৰু কিচমিচ আছে, এয়া খাই লওঁ এতিয়া। কামকেইটা কৰি গাটো ধুই আহোঁতে দেৰিয়ে হ'লগৈ, এতিয়া পূজা কৰি লওঁ, তাৰপিছত কৰিম ব্ৰেকফাষ্ট। ব্ৰেকফাষ্টত আছে এই নাচপতি, এপল 2 পিচ আৰু এইপিনে মধুৰিআম 2 পিচ আৰু লগতে বুট মগু। ফাষ্ট থাকিলে এইবোৰে খাব লাগে। আমাৰ ইয়াত অসমত মই দেখিছোঁ ফাষ্ট হ'লে আমাৰ ব্ৰত থাকিলে কিবাকিবি পাতিলে মেলিলে সকাম চকাম পূজা চূজা কিবা পাতিলে আমাৰ বুট মগু ফল আহাৰে কৰা হয় বেছিভাগ। কিন্তু অসমৰ বাহিৰত যিমানটো মই দেখিছোঁ তাহাঁতি ঘি, পুৰি, আলু ভাজি এইবিলাক চব খায়, তাহাঁতি আকৌ এইবোৰ ফল আহাৰ নকৰে। আমাৰ আকৌ ফাৰ্ষ্টত অসমৰ ফালে এইবিলাকে খোৱা যায়, বুট মগু। এতিয়া সময় হৈছে একাপ চাহ খোৱা। মই আজি এই ৰ'জ গ্ৰীণ টিটো ইউজ কৰি চাওঁ বুলি ভাবিছোঁ। অলমষ্ট আমাৰ শেষেই হ'ল, 3 পেকেটে আছে। এই পেকেটটো মই আগতে আপোনালোকৰ মোৰ আগৰ ব্লগটোত দেখুৱাইছিলোঁ। এইটো মোৰ ছেকেণ্ড টি বক্স হয়, আগৰটো শেষ হৈ গ'ল। এয়া দেখিব পাৰিছে ভিতৰত এনেকৈ সৰুকৈ ড্ৰাই কৰা ৰ'জ পেটেলছো আছে। দিনটো মোৰ ফাৰ্ষ্ট চাহ খাই লওঁ, কাৰণ যোনে মোৰ নিচিনাকৈ চাহ খাই খুব ভাল পায় তেখেতলোকে এইটো ফাষ্টিঙতো চাহ এৰিব নোৱাৰে। বাট থাৰ্ছডে দিনা মই অলৱেজ ট্ৰাই কৰোঁ যে গাখীৰ চাহটো অলপ এৰি দিবলৈ, কাৰণ গাখীৰ চাহটো ফাষ্টিঙৰ সময়ত খুবেই বেয়া হয় বুলি শুনিছোঁ। ফাষ্টিং যেতিয়া কৰি থাকে তেতিয়া ধৰক গাখীৰ চাহটো খাব নালাগে। সেইকাৰণে মই ট্ৰাই কৰোঁ যে এনেকুৱা গ্ৰীণ টি বা লাল চাহ কেতিয়াবা সেয়াকৈ খাই থাকিবলৈ। এতিয়া হৈছে লাঞ্চৰ টাইম, তো চাওঁচোন আজি লাঞ্চত মই কি খাম। আপোনালোকে বাৰু অ'টছটো কেনেকৈ খাই ভাল পায় মোক কমেণ্টত জনাবচোন। আৰু আহক এতিয়া মই অ'টছটো মোৰ ষ্টাইলত আপোনালোকক বনাই দেখুৱাওঁ। ইয়াতে মই একাপ পানী দিছিলোঁ, পানীখিনি এতিয়া উতলি গ'ল। ইয়াৰ পিছত দিম মই অ'টছ। তিনি চামুচে দিছোঁ, কাৰণ মই বেছিকৈ নাখাওঁ, অকণমানে খাম। এতিয়া দি দিম এয়া অকণমান গুড়, কাৰণ মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই, তো গুড়ে দিম। অকণমান মিঠাকৈ খাই মই ভাল পাওঁ অ'টছখিনি। আৰু লগতে কেইটামান কাজু দি দিছোঁ। এয়া হৈ গ'ল আমাৰ অ'টছ ৰেডি। ইয়াতে কাজু অলপ দি দিছোঁ ওপৰতে। মই এনেকৈ খাই ভালেই পাওঁ, প্ৰায় মই ফাষ্ট যেতিয়া চলি থাকে মই এনেকৈ থাৰ্ছডে ফাৰ্ষ্টৰ অ'টছটো এনেকৈয়ে খাওঁ। আৰু নহ'লে কেতিয়াবা কল চল থাকিলে মেলিলে সেয়া কাটি পেলাই ফ্ৰুটছখিনি কাটি পেলাইও খাই ভালেই লাগে। এইখিনি বহুতে বেলেগ ধৰণৰ অ'টছটো খায়। এতিয়া টিভি চাই লাঞ্চটো কৰি লওঁ। হাউচ অফ ড্ৰেগনখন চাই আছোঁ। মই হাউচ অফ ড্ৰেগনৰ অকল এপিছ'ড 1টোহে চাইছোঁ, বাকীকেইটা চোৱা নাই। এতিয়া সেয়াকৈ চাই আছোঁ। আপোনালোকে কোনে হাউচ অফ ড্ৰেগনখন চাই ভাল পাইছে কমেণ্ট কৰিবচোন। মোৰ ফাৰ্ষ্ট এপিছ'ডটো ভালেই লাগিলে বাৰু, এতিয়া চাওঁচোন বাকীকেইটা এপিছ'ড কেনেকুৱা হয়। অথনি টিভি চাই মই শুয়ে থাকিলোঁগৈ। এতিয়া অলপ আগত উঠিছোঁহে, 5টা বাজিছে।
লগতে চাহ অকণ খাবলৈ মন গ'ল, সেইকাৰণে চাহ অকণ বনাই আনিলোঁ। লাল চাহ বনাইছোঁ, পিছে গাখীৰ চাহ আজি খোৱা নাই। অলপ দেৰি পিছত আৰু পূজাটো কৰি পেলাই মই সোনকালে আজি ভাতটো খাই দিম। ৰাতি খানাটো দেখুৱাই দিছোঁ, আজিও বইল হয়, বেলেগ তেল মৰা বস্তু মই বৃহস্পতিবাৰ দিনাখন নাখাওঁ। এই ভাত কেইটামান লৈছোঁ, এয়া হ'ল আলু পিটিকা। আলু পিটিকাটো মানে ধৰক বেলেগ তেল চেল দিব নোৱাৰোঁ কাৰণে মই আদা অকণমান আৰু ধনিয়া কেইটামান কুটি দিছোঁ। আৰু এইফালে আছে আপোনাৰ বইল দালি, এয়া তেল মৰা নাই। আৰু ঘৰত যিকেইটা ভেজিটেবলছ আছিলে সেই গোটেইকেইটা দি দিছোঁ, জিকা, তাৰপৰা অমিতা আৰু জাতিলাও অকণমান দি দিছোঁ ইয়াতে, আৰু ধনিয়া অকণমান দি দিছোঁ, তেতিয়া অকণ টেষ্টটো ভাল লাগিব। দালি অকণমান লৈ লওঁ। তো এয়াই হৈছে মোৰ আজি ব্ৰতৰ খানা। ভোক লাগিছে আৰু খাই লওঁ সোনকালে। চাই বাবাৰ ব্ৰতৰ সময়ত ৰাতিও তেল খাব নালাগে বুলি কয়, তেল মৰা বস্তু খাব নালাগে, সেইকাৰণে মই অলৱেজ বইলে বনাওঁ থাৰ্ছডে দিনাখন। এনেইতো বাকী বাৰকেইটাত আমাৰ যি টি খাই থকাই হয়, তো সেইকাৰণে আমি নিজৰ হেল্থটো মেইনটেইনো কৰিব নোৱাৰোঁ। মই অলৱেজ ট্ৰাই কৰোঁ থাৰ্ছডে দিনাখন অকণমান ভালকৈ অলপ হেল্ডি বস্তু খাই থাকিবলৈ। ফাষ্টো হয় যেতিয়া ধৰক একো বেলেগ বস্তু খাবও নোৱাৰোঁ, তো এনেকৈ খাই কেতিয়াবা ভাল লাগে। আৰু বেলেগ বেলেগ ধৰণৰ হেৰি বনোৱা হয়। আজি যেনিবা মই দালি আলু পিটিকা দি খালোঁ। কেতিয়াবা মই খিচিৰি বনাওঁ, খিচিৰিত মানে চব বইল থাকে, তেল দিয়া নহয়, চব্জি তব্জি চব ঢালি পেলাই একেলগে মই খিচিৰি বনাওঁ। আৰু নহ'লে কেতিয়াবা ধৰক অ'টছৰ খিচিৰি তেনেকৈও খাই পেলাই থাকোঁ। আৰু সোনকালতে খাই দিওঁ, কাৰণ দিনটো তেনেকৈ থকাৰ পিছত আৰু সন্ধিয়ালৈ ৰ'ব নোৱাৰোঁ, সোনকালে ভোক লাগে। ফাইনেলি মই ডিনাৰ কৰি আজৰি, এতিয়া অকণমান বহিছোঁহি। আশা কৰিছোঁ আজি মোৰ থাৰ্ছডে ৰুটিনটো চাই আপোনালোকে ভাল পাইছে। আজি ব্লগটো ইমানতে সামৰিছোঁ। লগ পাম আপোনালোকক নেক্সট এটা মোৰ ব্লগৰ লগত। টিল দেন ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। থেংকছ ফৰ ৱাচিং। বাই বাই।